চুইটি নামৰ এজনী ছোৱালী আছিল। তাই কলেজত পঢ়ি আছিল। তাই বাকীবোৰ ল'ৰা-ছোৱালীৰ নিচিনা কাপোৰ, জোতা, চেণ্ডেলত এইবোৰত চখ নাছিল। তাইৰ এটাই চখ আছিল নেইল পলিচ লগোৱা। প্ৰত্যেক দিনাৰ দৰেই চুইটিৰ দুগৰাকী বান্ধৱী কাবেৰী আৰু সংগীতায়ে চুইটিৰ সৈতে কলেজ যাবলৈ আহিল। চুইটি, অ' চুইটি, আহ আকৌ, দেৰি হৈছে নহয়। খাটাং, আজি আমি ক্লাছৰুমৰ বাহিৰত ৰৈ থাকিব লাগিব। সংগীতাৰ মাত শুনি চুইটিৰ মাক বাহিৰলৈ ওলাই আহিল। অ' তোমালোক দুজনী আহিলাই হ'বলা। ইয়াতেই ৰ'লা যে, ব'লা ভিতৰতে গৈ বহিবাগৈ। তোমালোক আহিলাই আৰু আমাৰ এজনীৰ ওলাবই হোৱা নাই। খুৰী, তাৰমানে চুইটি শোৱাৰ পৰাই উঠা নাই? নহয় নহয়, তাই কেতিয়াবায়েই শোৱাৰ পৰা উঠিলে, কিন্তু তাই 2 ঘণ্টাৰ পৰা নেল পলিচেই লগাই আছে। চুইটিৰ মাকৰ কথা শুনি সংগীতা আৰু কাবেৰী বৰ আচৰিত হ'ল। কি, তাই 2 ঘণ্টাৰ পৰা নেল পলিচেই লগাই আছে? আৰুনো কি, যোৱাচোন তোমালোক ভিতৰলৈ। মই যে এই ছোৱালীজনীৰ পৰা অশান্তি পাই গৈছোঁ। দুয়োগৰাকী বান্ধৱী ভিতৰলৈ সোমাই গ'ল আৰু চুইটিক মাতিবলৈ ধৰিলে। চুইটি, অ' চুইটি, হ'লনে তোৰ? তইনো বাৰু ইমান নেইল পলিচ লগাইছনে? চুইটি, ব'ল আকৌ সোনকালে, কলেজলৈ দেৰি হৈছে নহয়। অহ', তহঁত দুয়োজনীয়ে যে বৰ হুলস্থুল কৰি থাক। চাচোন চা, আজি মোৰ নখকেইটা কি ধুনীয়া লাগিছে। আজি মই 5টা নখতেই বেলেগ বেলেগ কালাৰ লগাইছোঁ। চুইটিৰ কথাখিনি শুনি কাবেৰীয়ে তাইক ক'লে। চুইটিৰ কথাখিনি শুনি সিহঁত দুয়োগৰাকী বান্ধৱী বৰ আচৰিত হ'ল। আজি মোৰ নখকেইটা চাগে বৰ ভাল লাগিছে। মই নেইল আৰ্ট কৰিছোঁ। ৰ অলপ শুকাই লওক, তাৰ পাছতহে মই যাম। চুইটিৰ কথা শুনি সংগীতাৰ বৰ খং উঠিল আৰু সেইবাবে তাই চুইটিৰ হাতখনত ধৰি টানিবলৈ ধৰিলে। তই যাবি নে তই নাযাৱ? ৰচোন অলপ ৰ, মই মোৰ বেগটো লৈ লওঁ। তেতিয়াই আকৌ কাবেৰীয়ে ক'লে, তোৰ বেগটো মই ল'লোঁ, তই মাত্ৰ ব'ল। ঠিক আছে, ব'ল বাৰু, আৰু তই মোক এৰি দে, নহ'লে মোৰ নেইল পলিচবোৰ বেয়া হৈ যাব। ব'ল, বহুত দেৰি হৈছে। তাৰ পাছত তিনিওজনী কলেজলৈ গ'ল। চুইটি আগে আগে গৈ আছিল। তাই নখৰ নেইল পলিচবোৰ চাই চাই গৈ আছিল। তাইৰ কেৱল নখবোৰতেই ধ্যান আছিল। আৰে বাহ, আজি যে মোৰ নখবোৰ ইমান ধুনীয়া লাগিছে। সঁচাকৈ মই কিন্তু বৰ ধুনীয়াকৈ নেইল পলিচ লগাব জানো। চুইটিয়ে আগলৈ পিছলৈ চোৱা নাছিল, তাই কেৱল গৈ আছিল। তেতিয়াই দুয়োগৰাকী বান্ধৱীয়ে চিঞৰিলে, চুইটি, তই আগলৈ চাচোন, ট্ৰাক এখন আহি আছে, তই আগলৈ চা। চুইটিয়ে কিবা কৰাৰ আগতেই ট্ৰাকখনে আহি চুইটিক খুন্দিয়াই দিলেহি, যাৰ ফলত চুইটি মৰি থাকিল আৰু তাই মৰাৰ পাছত এজনী খঙাল চুৰেল হৈ গ'ল। তাই যেতিয়া নিজৰ নখকেইটালৈ চালে, তেতিয়া তাই দেখিলে তাইৰ নখবোৰ বহুত দীঘল দীঘল আছিল আৰু দেখিবলৈ যে বহুতেই বেয়া আছিল। আৰে, এইবোৰ কি হৈ গ'ল? মই কেনেকৈ মৰিলোঁ? নাই, মই মৰিব নোৱাৰোঁ। আৰু মোৰ নখবোৰৰ কি অৱস্থা হ'ল? এই গোটেই গাঁওখনৰ ভিতৰতেই মোৰ নখবোৰ ধুনীয়া আছিল। মই যেতিয়া মৰিয়েই থাকিলোঁ, তেতিয়াহ'লে এই গাঁওখনত আৰু কোনেও নেইল পলিচ লগাব নোৱাৰিব আৰু কাৰো নখ ধুনীয়া হৈ থাকিব নোৱাৰিব। তেতিয়াই চুৰেলজনীয়ে যাদু কৰিলে। তাৰ ফলত গোটেই গাঁওখনৰ মহিলাবোৰৰে নখবোৰ দীঘল দীঘল আৰু দেখিবলৈ বহুত বেয়া হ'ল। তাৰ ফলত গোটেই গাঁওখনতেই হাহাকাৰ সৃষ্টি হৈ আছিল। সিফালে কাবেৰী আৰু সংগীতাৰো সেই একেই অৱস্থা হৈছিল। কাবেৰী, নখবোৰ যে কাটিবও নোৱাৰোঁ, একোৱেই কৰিব নোৱাৰোঁ, কি হৈছে এইবোৰ? তেতিয়াই সিহঁতে দেখিলে গাঁৱৰ বাকীবোৰ বোৱাৰী আৰু ছোৱালীবোৰৰো সেই একেই অৱস্থা। তেওঁলোকো বৰ চিন্তাত পৰিছিল। সংগীতা, কেৱল আমাৰেই নহয়, গোটেই গাঁওখনৰেই সেই একেই অৱস্থা। কিন্তু কাবেৰী, ইয়াৰ পিছৰ কাৰণটো কি বাৰু? সংগীতা, এটা কথা মন কৰিছনে? চুইটিৰ মৃত্যুৰ পাছতেই এইবোৰ হৈ আছে। গাঁৱৰ মানুহবোৰেও কৈছে এইবোৰ বোলে ভূত প্ৰেতৰ ছায়া। তাৰমানে মই যিটো ভাবিছোঁ, তই সেই একেটাকেই ভাবিছ? হয় সংগীতা, যদি এইবোৰ সঁচাকৈয়ে চুইটি চুৰেলে কৰি আছে, তেতিয়াহ'লে আমি তাইক ৰখাব লাগিব। তাৰ আগতে কিন্তু আমি এই নখবোৰৰ পৰা সাৱধান হৈ থাকিব লাগিব। আমি দেখোন নখবোৰ কাটিবও নোৱাৰোঁ। আমি কি এনেকৈয়ে ঘূৰি ফুৰিব লাগিব? আৰুনো কি কৰিবি? তাৰ পাছত কাবেৰী আৰু সংগীতায়ে চুৰেলজনীক বিচাৰি গ'ল আৰু তাইতো গাঁওখনতেই ঘূৰি ফুৰিছিল আৰু গাঁৱৰ বোৱাৰী ছোৱালীবোৰক দেখি ফূৰ্তি পাইছিল। আৰু সঁচা কথা ক'বলৈ হ'লে তাই কিন্তু অন্তৰত বৰ দুখ পাইছিল।
গাঁৱৰ ছোৱালী বোৱাৰীবোৰৰ অৱস্থা দেখি মোৰ ইমানো ভাল লগা নাই। মই মাত্ৰ বিচাৰোঁ মোৰ নখকেইটা আগৰ দৰে ধুনীয়া হৈ পৰক। মই যাতে ধুনীয়াকৈ নেইল পলিচ লগাব পাৰোঁ। মোৰ যদি নখকেইটা আগৰ দৰে হৈ যোৱাহেঁতেন, কি ধুনীয়া আছিল মোৰ নখকেইটা। চোৰেলজনী ইফালে সিফালে ঘূৰি ফুৰোতেই তাই এখন বিউটি পাৰ্লাৰ দেখিলে আৰু বিউটি পাৰ্লাৰখন দেখি তাই তালৈ সোমাই গ'ল। কিন্তু তাই পাৰ্লাৰখনৰ ভিতৰলৈ যোৱাৰ লগে লগেই তাত থকা মহিলাগৰাকী তাৰ পৰা পলাল। চোৰেল চোৰেল বচোৱা মোক বচোৱা। যা পলা তই, তোক নালাগে নহয়, মই ইয়ালৈ বেলেগ এটা কামতহে আহিছোঁ। তাৰ পাছত চোৰেলজনীয়ে পাৰ্লাৰখনত থকা গোটেইবোৰ নেইল পলিচ লৈ হাবিলৈ গুচি গ'ল আৰু সিফালে পাৰ্লাৰৰ মানুহজনী তাৰ পৰা পলোৱা সংগীতা আৰু কাবেৰীয়ে দেখিলে। তোমালোকে জানানে আজি মোৰ পাৰ্লাৰলৈ এজনী চোৰেল গৈছিল। এই দীঘল নখবোৰৰ পৰাতো অশান্তি পায়েই আছোঁ, এতিয়া আকৌ এটা নতুন বিপদ আহিল। চাওঁ আঁতৰ হোৱা, মই সোনকালে ঘৰলৈ যাওঁ। কথাখিনি কৈ মহিলাগৰাকী ঘৰলৈ গুচি গ'ল। সিফালে সংগীতা আৰু কাবেৰী পাৰ্লাৰখনলৈ গ'ল। তালৈ গৈ দেখিলে পাৰ্লাৰখনত এটাও নেইল পলিচ নাই। এইবোৰ নিশ্চয় চুইটি চোৰেলৰ কাম। তাইয়ে নেইল পলিচবোৰ লৈ গৈ নিজান ঠাইত চাগে সানি আছেগৈ। ভাবচোন, তাই যে কিমান নেইল পলিচ লগাই ভাল পাইছিল। তই বাৰু কথাটো ঠিকেই কৈছ। মোৰ মতে তাই হাবিলৈ গৈছে। ব'ল আমি সোনকালে হাবিলৈ যাওঁ। আন্ধাৰ হৈ থাকিলে তাইক আমি বিচাৰিবই নোৱাৰিম। তাৰ পাছত সংগীতা আৰু কাবেৰী হাবিলৈ গ'ল চোৰেলজনীক বিচাৰিবলৈ। চোৰেলজনী এজোপা গছৰ তলত বহি আছিল আৰু তাই গোটেইবোৰ নেইল পলিচ তাইৰ নখত লগাই আছিল যাতে তাইৰ নখবোৰ ধুনীয়া দেখি। কিন্তু তেতিয়াই তাই কান্দিবলৈহে ধৰিলে। এইবোৰ কি হৈছে বাৰু? ইমানবোৰ নেইল পলিচ মোৰ নখত লগোৱাৰ পাছতো মোৰ নখবোৰ ধুনীয়া দেখা নাই, বৰঞ্চ বেয়াহে দেখিছে। আৰু মই এই নখবোৰ এতিয়া কাটিবও নোৱাৰোঁ, কাৰণ মোৰ গোটেইবোৰ শক্তি এই নখবোৰতেই আছে। চোৰেলজনীৰ কথা শুনি সংগীতা আৰু কাবেৰীয়ে বৰ দুখ পালে। চোৰেলজনীৰ কথাখিনি শুনি মোৰ এনেকুৱা লাগিছে, তাইক যদি আমি মনাওঁ তেতিয়াহ'লে তাই কথাবোৰ বুজি পাব। মোৰো কিন্তু এনেকুৱাই লাগিছে, আৰু তাইয়োতো আমাৰ বান্ধৱীয়েই আছিল। তেতিয়াই সিহঁতে শুনিলে চোৰেলজনীয়ে নিজকে নিজেই কৈ আছিল, নাই, নহ'ব। মোৰ যদি এনেকুৱা হৈ আছে, তেতিয়াহ'লে গাঁৱৰ বোৱাৰী মহিলাবোৰকো মই ঠিক কৰি নিদিওঁ, সিহঁতেও ভুগিব লাগিব। আৰে, চোৰেলজনীয়ে আকৌ কি কৈ আছে এইবোৰ? সংগীতা, এতিয়াই মাত্ৰ এটাই উপায় আছে। আমি চোৰেলজনীৰ নখবোৰ কাটি দিব লাগিব। তই শুনিছিলি নহয়, চোৰেলজনীৰ গোটেইবোৰ শক্তি তাইৰ নখবোৰতেই আছে। কিন্তু তেনেকুৱা কৰিলে ভাল হ'ব জানো? চা, আমাৰ বেয়া লাগিলেও আমি এই কামটো কৰিবই লাগিব, কাৰণ আমি গাঁৱৰ ছোৱালী বোৱাৰীসকলক বচাব লাগিব। তেতিয়াই সংগীতা আৰু কাবেৰী চোৰেলজনীৰ ওচৰলৈ গ'ল। চোৰেলজনীয়ে সিহঁতক দেখি ভয় খাই গ'ল। তহঁত ইয়ালৈ কিয় আহিছ? কি লাগে তহঁতক? চুইটি, ভয় কৰিব নালাগে। আমি তোক একো নকৰোঁ। আমি তোক সহায় কৰিবলৈহে আহিছোঁ। তই আমালৈ ভয় কৰিব নালাগে দে। সহায় কৰিবলৈ আহিছ? কিন্তু কেনেকৈ? তই এতিয়াই আমাৰ লগত মোৰ ঘৰলৈ ব'ল। তই পাহৰিলি নেকি মই যে বিউটি পাৰ্লাৰৰ কোৰ্চ কৰি থৈছিলোঁ? মই তোৰ নখকেইটা ইমানেই ধুনীয়া কৰি দিম যে তই ভাবিবই নোৱাৰিবি। কি? সঁচাকৈ? ব'ল আকৌ তেতিয়াহ'লে। তহঁত আগতেই মোৰ ওচৰলৈ কিয় অহা নাছিলি? মই যে এই নখকেইটাৰ পৰা বৰ অশান্তি পাই আছিলোঁ। তই মোৰ নখকেইটা ধুনীয়া কৰি দিবি দেই। সংগীতা আৰু কাবেৰীয়ে চোৰেলজনীক সেই পাৰ্লাৰখনলৈকে লৈ গ'ল, যিখন পাৰ্লাৰলৈ চোৰেলজনী আগতেও গৈছিল। কিন্তু সেই পাৰ্লাৰখনৰ মানুহগৰাকী চোৰেলজনীৰ ভয়ত এতিয়ালৈকে তালৈ যোৱা নাছিল। চুইটি, তই এই চকীখনত ব আৰু কাবেৰী, তই তাইৰ হাতখন টানি ধৰিবি দেই। টানি ধৰিব? কিন্তু কিয়? আচলতে তোৰ নখবোৰ আগৰ দৰে কোমল হৈ থকা নাই যে, সেইবাবে টানি ধৰিলেহে মই নখবোৰ ভালদৰে চাফা কৰিব পাৰিম। হয় নেকি? হ'ব দে তেতিয়াহ'লে। তই মোৰ নখকেইটা আকৌ আগৰ দৰে কৰি দেচোন। তেতিয়াই কাবেৰীয়ে চোৰেলজনীৰ হাতখন টানি ধৰিলে আৰু সংগীতাই এফালৰ পৰা চোৰেলজনীৰ নখবোৰ কাটি গ'ল। সেইবোৰ দেখি চোৰেলজনীয়ে চিঞৰিবলৈ ধৰিলে। ঐ, তহঁতে এইবোৰ কি কৰিছ? তহঁতে মোৰ লগত বিশ্বাসঘাতকতা কৰিলি। তহঁতে মোৰ নখবোৰ নাকাটিবি, নহ'লে মই শেষ হৈ যাম মই।
তই আমাক ক্ষমা কৰি দিবি, আমাৰ আৰু অন্য উপায় নাছিল। সংগীতায়ে চোৰেলজনীৰ এফালৰ পৰা নখবোৰ কাটি গৈছিল। যিমানেই নখবোৰ কাটি গৈছিল সিমানেই চোৰেলজনীৰ শক্তি কমি গৈছিল। নখবোৰ কাটি হোৱাৰ পাছতেই চোৰেলজনীও তাৰ পৰা নাইকিয়া হৈ থাকিল। চোৰেলজনী নাইকিয়া হৈ যোৱাৰ পাছতেই গাঁৱৰ ছোৱালী আৰু বোৱাৰীবোৰেও দীঘল নখৰ পৰা মুক্তি পালে।